চেণ্টাৰ ফৰ তিৱা ষ্টাডিজৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ চিকদামাখাত অনুষ্ঠিত হ'ল ৱেলছিং মালাং মেমৰিয়েল এনুৱেল লেকচাৰ অনুষ্ঠান। 23 ডিচেম্বৰত চিকদামাখা অডিটৰিয়ামত অনুষ্ঠিত অনুষ্ঠানটোৰ আদৰে চেণ্টাৰ ফৰ তিৱা ষ্টাডিজৰ ডাইৰেক্টৰ ডক্টৰ মানসজ্যোতি বৰদলৈ। অনুষ্ঠানত লেকচাৰ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ প্ৰফেচৰ দীপেন বেজবৰুৱা আৰু কাৰ্বি ষ্টাডি চেণ্টাৰৰ ডাইৰেক্টৰ ডক্টৰ ধৰম সিং তেৰণে। শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ শৰৎ ফুকন, এছিষ্টেণ্ট প্ৰফেচৰ ডক্টৰ উত্তম বাথাৰী, এছিষ্টেণ্ট প্ৰফেচৰ ডক্টৰ কুলদীপ পাটোৱাৰী, চেণ্টাৰ ফৰ তিৱা ষ্টাডিজৰ জইণ্ট ডাইৰেক্টৰ লাল সিং মাদাৰৰ লগতে তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য তথা চেণ্টাৰ ফৰ তিৱা ষ্টাডিজৰ এক্সিকিউটিভ ডাইৰেক্টৰ DOP মাছমাৰে। তিৱা জনগোষ্ঠীৰ সংস্কৃতি ৰীতি নীতিসমূহ কেনেদৰে শুদ্ধ ৰূপত ডকুমেণ্টেশ্যন কৰিব পৰা যায় এই বিষয়ে নৱপ্ৰজন্মক শিকোৱাৰ বা ধাৰণা এটা গঢ় দিয়াৰ উদ্দেশ্যেৰে আয়োজন কৰা হয় উক্ত অনুষ্ঠানৰ। ব্যুৰো ৰিপৰ্ট, ভইচ অফ দ্য হিলছ। আমাৰ ওপৰত লিখা মেলা কিতাপ পত্ৰ গৱেষণা এইবিলাক নাই, গতিকে আমি আমাৰ ফালৰ পৰাই আৰম্ভ কৰিব লাগিব, নিজেই থিয় হ'ব লাগিব। গতিকে এতিয়া চেণ্টাৰ ফৰ তিৱা ষ্টাডিজে যিটো ইনিচিয়েটিভ ল'লে সেইটো মই খুবেই ভাল পাইছোঁ আৰু ময়ো চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজ এইটো কাৰণেই কৰিছোঁ যে আমাৰ নতুন ডেকা ল'ৰাবিলাক ছোৱালীবিলাক ইউনিভাৰ্চিটিত পঢ়া, কলেজত পঢ়া এই গোটেই মানুহবিলাক এই কথাবিলাকত মনোনিৱেশ কৰিলে ভাল, কাৰণ আমাৰ বুৰঞ্জী, আমাৰ সংস্কৃতি, আমাৰ গীত মাত, আমাৰ পৰম্পৰা এইবিলাক হেৰাই যাব ধৰিছে। গতিকে এইবিলাক ধৰি ৰাখিবলৈ এইটো বেলেগৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব, আমি নিজেই কৰিব লাগিব। আৰু আজি এইটো আমি আৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ আমি নিজেই এইটো এই ধৰণে কৰি গৈ থাকিলে আমাৰ ভৱিষ্যত আছে। আমাৰ এতিয়াও গোটেই বস্তু হেৰাই যোৱা নাই, যিবিলাক আছে সেইবিলাক ধৰি ৰাখিব পাৰিম, সেইবুলি মোৰ এটা বিশ্বাস এটা আছে। আজি চেণ্টাৰ ফৰ তিৱা ষ্টাডিজৰ ফালৰ পৰা বছৰেকীয়া এটা লেকচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু ইয়াত ৱেলছিং মালাং ডাঙৰীয়াৰ নামত এই অনুষ্ঠানটো কৰা হৈছে। আৰু ইয়াত বেচিকেলি আমি দেখিছোঁ যে আমাৰ কমিউনিটিটো যথেষ্ট সৰু কমিউনিটি, বিভিন্ন দিশত ফ'কাছ কৰিব লগা আছে আৰু এই ফ'কাছ কৰোঁতে যাতে আমি শুদ্ধ ৰূপত ডকুমেণ্টেশ্যনৰ প্ৰকৃত অৰ্থবিলাক বুজি পেলাই আমি কৰোঁ। গতিকে তাত সেই সম্পৰ্কে আমাৰ এক্সপাৰ্টসকলৰ দ্বাৰা আমাৰ উঠি অহা চামটোক আমি শিক্ষিত কৰিব বিচাৰিছিলোঁ বা তেওঁলোকক এটা আইডিয়া দিব বিচাৰিছিলোঁ। গতিকে প্ৰথম প্ৰয়াস হিচাপে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ দীপেন বেজবৰুৱা ডাঙৰীয়াক তেওঁক মাতিছিলোঁ। ঠিক একেদৰে সুদীৰ্ঘকালীন অভিজ্ঞতাৰে পৰিপুষ্ট ধৰম সিং তেৰণ ডাঙৰীয়া, তেওঁ চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ ডিৰেক্টৰ, গতিকে তেওঁকো আমি এই অনুষ্ঠানলৈ মাতিছিলোঁ আৰু তেওঁলোক দুয়োজনে তেওঁলোকৰ জীৱনজোৰা সাধনা যিটো আছিল তাৰে তেওঁলোকে যিবোৰ কথা বুজি পাইছে নিজে ব্যক্তিগতভাৱে, সেই কথাবোৰ আমাৰ শ্ৰোতা জনসাধাৰণৰ তথা আমাৰ পাৰ্টিচিপেণ্টছসকলক বুজাবলৈ যত্ন কৰিছে আৰু এই দিশত আমি ভাবোঁ যে আমাৰ উদ্দেশ্য সফল হৈছে আৰু অনাগত দিনত আমি ভাবিও যে এনেকুৱা আৰু অধিক সংখ্যক এনেকুৱা প্ৰগ্ৰেমৰ মাজেদি আমি আমাৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিম। ধন্যবাদ। চিকদামাখাৰ অডিটৰিয়াম হলত চেণ্টাৰ ফৰ তিৱা ষ্টাডিজৰ তৰফৰ ফালৰ পৰা ৱেলছিং মালাং মেমৰিয়েল এনুৱেল লেকচাৰ ইয়াত অনুষ্ঠিত হয় আৰু ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দেৱবেন বেজবৰুৱা ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ ফালৰ পৰা ডক্টৰ ধৰম সিং তেৰণ ডাঙৰীয়া ইয়াত এই এদিনীয়া কৰ্মশালা ৱৰ্কশ্বপ কাৰ্যসূচীত তেওঁলোকে উপস্থিত থাকি বহুতো আমাৰ তিৱাসকলৰ য়াং জেনেৰেশ্যনৰ তিৱাসকলক আমাৰ তিৱাসকলৰ যিমানখিনি অৰাল হিষ্ট্ৰী আছে, কেনেকুৱা ধৰণে ৰিটেন ফৰ্মত, আনৰিটেন পাছ আছে, এইবিলাক ৰিটেন ফৰ্মত লিখিতভাৱে আনিবৰ কাৰণে, ডকুমেণ্টেশ্যন কৰিবৰ কাৰণে, প্ৰিজাৰ্ভেশ্যন কৰিবৰ কাৰণে কেনেকুৱা পদ্ধতি কৰিলে কি কয় সেইবিলাক কথাখিনি ইয়াত মানে এদিনীয়া ৱৰ্কশ্বপ ইয়াত অনুষ্ঠিত হৈছিলে। গতিকে আমি বহুত ভাল পাইছিলোঁ। চেণ্টাৰ ফৰ তিৱা ষ্টাডিজ
তলবৰ ফালৰ পৰা এইবাৰে প্ৰথমবাৰৰ বাবে আমি এই কাৰ্যসূচীটো মানে ইয়াত হাতত লৈছোঁ আৰু প্ৰত্যেক বছৰে এই কাৰ্যসূচী কণ্টিনিউ হৈ থাকিব।